নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এছামিজ হেল্থ টিপছত। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু ময়ো ভালে আছোঁ। বেছি পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গোটেই পৃথিৱীৰ মানুহে এতিয়া পাতল হ'বলৈ চেষ্টা কৰিছে আৰু আমি শকত হোৱাৰ টিপছ দিম। আপোনালোকে শুনি অলপ আচৰিত হ'ল চাগে। আপুনি যদিও আচৰিত হৈছে, কিছুমানৰ নহয়, কাৰণ ওজন বঢ়োৱা এই টিপছবোৰে কিছুমানৰ মনৰ শান্তি থাকিবলৈ সহযোগিতা কৰিব। সাধাৰণতে পাতল মানুহবোৰৰ মুখৰে প্ৰায় শুনিবলৈ পোৱা যায়, কেনেকৈ যে শকত হ'ব পাৰিম, কিমান ভাল ভাল বস্তু খাওঁ তথাপিও শকত নহওঁ। পিছে বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ শকত হোৱাৰ 10টি টিপছ। পিছে পলম নকৰি টিপছবোৰ জানি লৈ আহক। প্ৰথম টিপছ, ৰাতিপুৱা শুই উঠি আপোনালোকে বাদাম আৰু কিচমিচ খাব লাগিব। ৰাতি টোপনি যোৱাৰ আগতে 25 গ্ৰাম বাদাম আৰু অলপ কিচমিচ পানীত তিয়াই ৰাখিব আৰু ৰাতিপুৱা চাব সেইবোৰ ফুলি গৈছে আৰু তেতিয়া খাই ল'ব। দ্বিতীয় হ'ল, খাব লাগিব অত্যাধিক পৰিমাণৰ সেউজীয়া শাক পাচলি আৰু ফল মূল। আপুনি ভাবি আছে এইবোৰ খাদ্য ওজন কমাবলৈহে খায়, নহয়নে? পিছে শুনক, কিছুমান এনেকুৱা শাক পাচলি ফল মূল আছে যিবোৰত অত্যাধিক কেলৰি থাকে, যেনে কঁঠাল, লেচু, কল, পকা অমিতা, ৰঙালাও, মিঠা আলু, কাঁচকল ইত্যাদি। এনেকুৱা খাদ্য খালে ওজন বাঢ়িবই। এতিয়া আহিছোঁ 3 নম্বৰত, খোৱাৰ পৰিমাণ বঢ়াবলৈ আৰম্ভ কৰক। খোৱাৰ পৰিমাণ বঢ়াবলৈ কৈছোঁ বুলি অত্যাধিক খাবলৈ কোৱা নাই। খোৱাৰ পৰিমাণ বঢ়াবলৈ সাধাৰণতে দৈনন্দিন জীৱনত যিমানে পৰিমাণে খাদ্য খায় তাৰে 4 ভাগৰ 1 ভাগকৈ সদায় বঢ়াই খাবলৈ আৰম্ভ কৰক। 4 নম্বৰ হ'ল, বাৰে বাৰে খাদ্য খোৱাৰ অভ্যাস বাদ দিয়ক। মানুহে ভাবে বাৰে বাৰে খাদ্য খালে শকত হ'ব। এইটো একেবাৰে সত্য নহয়। নিয়মমতে সঠিক সময়ত পেট ভৰাই খাদ্য খাব লাগে। পেট ভৰাই খালে মেটাবলিজমৰ হাৰ কমি যায় আৰু তাৰ ফলত খাদ্যৰ বহু পৰিমাণ কেলৰিত পৰিণত হয়, শৰীৰৰ ওজন বাঢ়িব আৰু অলপ অলপ খালে মেটাবলিজম বাঢ়ি যায় আৰু ফলত ওজন কমিবহে। 5 নম্বৰ, খাদ্যৰ তালিকাত ৰাখিব তেল বেছিকৈ দিয়া আহাৰ। তেল বেছিকৈ বনোৱা খাদ্যবোৰত প্ৰচুৰ পৰিমাণে ফেট থাকে আৰু ফেটে ওজন বঢ়াবলৈ সহায় কৰে। তথাপিও লগত খাব ফ্ৰেছ শাক পাচলিৰ চালাড। 6 নম্বৰ হ'ল, জিম যোৱাৰ অভ্যাস গঢ়ি তোলক। ভাবি আছে জিমত মানুহে ওজন কমাবলৈহে যায়, বঢ়াবলৈ কিয় যাব লাগে? কিন্তু সঁচা কথা হ'ল, শকত হ'লেই নহ'ব, লগতে সজাব লাগিব সুসজ্জিত শৰীৰ। জিমত গ'লে আপোনালোকৰ শৰীৰ ৰিলেক্স ফিল কৰিব আৰু পেইন হ'ব আৰু আপুনি মন ভৰি খাদ্য খাব পাৰিব। 7 নম্বৰ হ'ল, খাব লাগিব ভাতৰ ফেন। ভাতৰ ফেন কিছুমানে নাখায়, পেলাই দিয়ে, কিন্তু ভাতৰ ফেন খালে শৰীৰত ওজন বঢ়াবলৈ সহায় হয়। 8 নম্বৰত, ৰাতি টোপনি যোৱাৰ আগতে পুষ্টিকৰ খাদ্য খাব। 1 গিলাচ গাখীৰৰ লগত কিছু পৰিমাণৰ মধু মিহলাই খাব। 9 নম্বৰ হ'ল, কমাব লাগিব মেটাবলিজমৰ হাৰ। মেটাবলিজমৰ হাৰ কমাই ৰাখিবলৈ আপুনি ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি যেতিয়া খাদ্য খায়, খোৱাৰ পিছত দীঘলীয়া বিশ্ৰাম ল'ব। খোৱাৰ পিছত 1 ঘণ্টালৈ একো কাম নকৰিব। 10 নম্বৰ হ'ল, এইবোৰ টিপছ ফ'ল' কৰিও যদি আপোনাৰ ওজন নাবাঢ়ে বা শকত নহয়, তেতিয়া চিকিৎসকৰ সহায় ল'ব আৰু শৰীৰ পৰীক্ষা কৰিব আৰু চিকিৎসকৰ পৰামৰ্শ মতে চলিব।